হে গাইছ তাজমহল। গাইছ আপোনালোকেতো জানেই পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহলটো যে এটা। আৰু শ্বাহজাহানে মমতাজ মহলৰ স্মৃতিৰ কাৰণে তাজমহলটো বনোৱাইছিল। গাইছ আজি এই ভিডিঅ'টোত আমি তাজমহলৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তো বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই অলপ শ্বৰ্টকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আচলতে 1631 চনত শ্বাহজাহানে তাজমহলটো বনাবলৈ ষ্টাৰ্ট কৰিছিল। আৰু পৃথিৱীত যিমান ডাঙৰ ডাঙৰ মিস্ত্ৰী আছিল তাৰে 5000-6000 মান আনিছিল। আৰু সেই মিস্ত্ৰীৰ মাজতেই মেইন হেড মিস্ত্ৰীটো আছিল উস্তাদ আহমেদ লাহোৰী। আৰু তেওঁলোকে তেতিয়াই 1631 চনত তাজমহলটো বনাবলৈ ষ্টাৰ্ট কৰিছিল। আচলতে যমুনা নদীৰ পাৰত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ কুঁৱা খান্দিছিল, যাৰ বাবে আজিও সেই মাটিখিনি পুৰা টাইট হৈ আছে। আজিৰ দিনত যেনেকৈ ঘৰ বনাবলৈ ৰড আৰু বেলেগ কিবা কিবি ব্যৱহাৰ কৰে, আচলতে তেতিয়া কোনো ৰড ব্যৱহাৰ কৰা নাছিল। তেতিয়া অকল ইটাৰে তাজমহলটো বনোৱা হৈছিল আৰু তাজমহলটো বগা মাৰ্বলেৰে বনাইছিল। গাইছ আৰু এটা কথা, আচলতে তাজমহলৰ আশে পাশে থকা সেই স্তম্ভকেইটা প্ৰথমবাৰ অলপ বেঁকাকৈ দেখা গৈছিল, কাৰণ সেইকেইটা পোনকৈ বনোৱা হৈছিল। কাৰণ আপোনালোকেতো জানেই ডাঙৰ বস্তুৰ কিনাৰত যেতিয়া সৰু বস্তু থাকে তেতিয়া বস্তুটো অলপ বেঁকাকৈ দেখা যায়। আৰু সেইবাৰ শ্বাহজাহানৰ আজ্ঞা মতে সেই স্তম্ভকেইটা ভঙা গৈছিল, কাৰণ অলপ বেঁকাকৈ দেখিছিল। আৰু সেইবাৰ অলপ এনেকুৱা টাইপত বেঁকাকৈ দিছিল আৰু তেতিয়াহে পোনকৈ দেখিছিল। গাইছ আচলতে তাজমহলটো বনাবৰ কাৰণে বহুতো ধৰণৰ ইলিউজন ব্যৱহাৰ কৰা হৈছিল। গাইছ সেই যে মিস্ত্ৰীসকল যিসকলে তাজমহলটো বনাইছিল, তেওঁলোকক তাজমহলটো বনাই কমপ্লিট হোৱাৰ পাছতেই মাৰি পেলোৱা হৈছিল। কাৰণ সেই মিস্ত্ৰীসকল আজিলৈকে এই পৃথিৱীত থাকিল হয়, তেতিয়া সেনেকুৱা ধৰণৰ বহুতো খাটাৰনাক বস্তু বনালেহেঁতেন। তাজমহলটো বনাবৰ কাৰণে বহুত ধৰণৰ ধাতু ব্যৱহাৰ কৰা হৈছিল। আৰু 1653 চনতহে তাজমহলটো বনাই কমপ্লিট হৈছিল। আৰু এনেকৈয়ে তাজমহলটো গোটেই পৃথিৱীৰ বিখ্যাত হৈ পৰিল। আচলতে প্ৰতি বছৰে বছৰে লাখ লাখ মানুহ এই তাজমহলটো চাবলৈ আহে আৰু প্ৰায়ে বিদেশীয়ে হয়। আৰু এইটোৱে হৈছে 7টা আচৰিত বস্তুৰ ভিতৰত এটা। গাইছ ভিডিঅ'টো যদি চাই ভাল লাগিল কমেণ্ট কৰিব আৰু এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।